23 ছেপ্টেম্বৰত গুৱাহাটীত বিশাল নিযুক্তি সমাৱেশ অসম চৰকাৰে 21টা বিভাগত 11,202 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব ৰাজ্য চৰকাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ ইয়াৰ পূৰ্বে 27,737 গৰাকী প্ৰাৰ্থীক দিয়া হৈছিল নিযুক্তি শুকুৰবাৰে গৃহ আৰু ৰাজনৈতিক বিভাগত 5,335 শিক্ষা বিভাগত 4,717 পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 277 স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত 299 গৰাকী লোক নিৰ্মাণ বিভাগত 304 গৰাকী জলসিঞ্চন বিভাগত 137 গৰাকী পৰিৱেশ আৰু বন বিভাগত 133 গৰাকী দক্ষতা নিয়োগ বিভাগত 24 গৰাকীকৈ ধৰি মুঠ 11,202 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে 1 লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ দিশত আগবঢ়া চৰকাৰখনে এতিয়ালৈকৈ 38,939 গৰাকীক দিছে নিযুক্তি